অবসৰকালীন অৱস্থাত মানুহে যাতে পেনশন পাব পাৰে তাৰ বাবে কেবাটাও আঁচনি হাতত লৈছিল। আঁচনিসমূহত যোগদান কৰিলে আমাৰ এই আঁচনিসমূহৰ পৰা আমি ফল পাব পাৰোঁ। অটল পেনশন যোজনাও এনেকুৱা এটা আঁচনি। পৰৱৰ্তী সময়ত যোজনাৰ জৰিয়তে তেওঁলোকক আমি ইনক্লুড কৰিব পাৰিলে আৰু চৰকাৰে এটা প্ৰিমিয়াম দিয়া ব্যৱস্থা আৰম্ভ কৰিলে মই ভাবোঁ ডেকা ছোৱালী যিখিনি আজি অংগনবাদী কৰ্মী সহায় অৱসৰৰ ওচৰ চাপিছোঁ বা 50ৰ দেওনা আমি পাৰ হৈছোঁ, তেওঁলোকে এনেকুৱা ধৰণৰ পেনশন স্কিমত যোগদান কৰিলেও যিমানখিনি ফল পাব লাগে তেওঁলোকে ফল পাব নোৱাৰে। তাৰ পৰিপ্ৰেক্ষিততে আমাৰ ৰাজ্য চৰকাৰে আপোনালোকক এই প্ৰথমবাৰৰ বাবে এনে আঁচনি লোৱা বাবে মহিলা আৰু শিশু কল্যাণ বিভাগক অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাই। আই মাতৃসকল, যুৱক যুৱতী, বন্ধু বান্ধৱীসকল, ইতিমধ্যে আমাৰ চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানীয়ে আপোনালোকক উল্লেখ কৰিছে যে 2022 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ 60 বছৰ বয়সত অৱসৰ লোৱা অংগনবাদী কৰ্মীসকলৰ বাবে এককালীন 4 লাখ টকা, ক্ষুদ্ৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মীসকলৰ বাবে 3 লাখ টকা, সহায়িকাসকলৰ বাবে 2 লাখ টকাকৈ অৱসৰৰ এককালীন সাহায্য ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিছে আৰু ক্ৰমান্বয়ে আই মাতৃসকলক এই পুঁজি যোগান ধৰাৰ ব্যৱস্থা কৰিছে। যিসকল অংগনবাদী কৰ্মী আৰু সহায়িকাই ধাৰাবাহিকভাৱে 10 বছৰ সেৱা আগবঢ়াই স্ব ইচ্ছাই অৱসৰ লৈছে বা পৰলোক প্ৰাপ্তি হৈছে, তেখেতসকলকো আমি তেখেতসকল বা তেখেতসকলৰ পৰিয়ালক আমি 22 চনৰ 1 এপ্ৰিলৰ পৰা এই আঁচনিখন কাৰ্যকৰী কৰা সহায়িকাক এই বিত্তীয় সাহায্য দিবলৈ ইয়াত আহি উপস্থিত যে আমাৰ দেশৰ সকলো ৰাজ্যতে অংগনবাদী কেন্দ্ৰ আছে, সহায়িকা আছে। কৃতজ্ঞতা আগবঢ়োৱা এই হৈছে প্ৰথম আঁচনি আৰু আপোনালোকে জানে যে 60 বছৰ বয়স হ'লে মুখ্য সচিবে হওক আৰু অৱসৰ আমি যেনেকৈ এদিন জন্ম হ'লে আমাৰ মৃত্যু হয়, তেনেকৈ অৱসৰ হোৱাৰ পিছত আমি কি ধৰণে অৱসৰকালীন সময়ছোৱা আমি পাৰ কৰিম ক'বলৈ আৰম্ভ কৰে আৰু আজি আমি আমাৰ ৰাজ্যখনতো এই এককালীন সাহায্যৰ জৰিয়তে আমি অৱসৰপ্ৰাপ্ত অংগনবাদী কৰ্মী আৰু আগবাঢ়ি আহিছোঁ। অৱশ্যে এটা কথাও ঠিক যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইবাটাও